কা বিৰোধী পঞ্চচৰিত আব্দুল আলিমৰ ঘৰত উপস্থিত হয় AIUDFৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ। তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ AIUDFৰ দলেও চলাই আছে নিৰ্বাচনী চমক। বিভিন্ন ঠাইৰ নিচিনাকৈ বজালীৰ হালংবাৰীত মিত্ৰজোঁটৰ AIUDFৰ প্ৰাৰ্থী ফণীধৰ তালুকদাৰ কাৰ্যালয়ত ৰাইজৰ লগত মত বিনিময় কৰে। বাক্সাৰ পৰা পবিত্ৰ মণ্ডলৰ ৰিপৰ্ট, নিউজ এনি লাইভ। হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ যিহেতু সম্পৰ্ক নাই, হিমন্ত বিশ্ব শৰ্মাই নাজানে লকডাউনত মই ক'ত গৈছোঁ ক'ত যোৱা নাই। আপোনালোকে সাংবাদিকসকলক যাই হাঠিনাপুৰ গাঁৱত সুধি আহিব লকডাউনত মই চাউল দালি কেনেকৈ সহায় কৰিছোঁ। তাৰোপৰি মই এটা পাৰ্চনেল মানুহ, মই সাধ্য অনুযায়ী মই সহায় কৰিছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মাই অসমখন চাইতো, সেইকাৰণে তেওঁ বুজি পোৱা নাই বা দেখা পোৱা নাই। আৰু মই তেওঁক ক'বলৈ মোৰ দৰকাৰো নাই, মই কৰিছোঁ নে নাই, সেইটো মই পাৰ্চনেল মানুহ। মইতো হেৰি নহয়, ৰজা মহাৰজা মন্ত্ৰী MLA নহয়। ৰাইজৰ দলৰ লগত মোৰ প্ৰতিদ্বন্দ্বী হ'ব। ৰাইজৰ দল অলপ আগবাঢ়ি আছে, শক্তিশালী নেতা ৰাইজৰ দলে মোৰ প্ৰতিদ্বন্দ্বী। তীব্ৰ সঁহাৰি।